গুড মৰ্ণিং এভৰিৱান। মই এটা নতুন ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু আজি পূৰা বৰষুণ মানে ৰাতিপুৱাৰ পৰা, কালিও দিছিলে, কালি অলপ কমকৈ দিছিলে মানে, আজি পূৰা ৰাতিপুৱাৰ পৰা দি আছে। ভালেই হৈছে, ইমান ধূলি হৈছিলে মানে চাৰিওফালে। আৰু বাবাক কালি মানে অকণ পানীত নামিব দিলোঁ, তো আজিও যায় পূৰা ৰাতিপুৱাৰ পৰা কান্দি কান্দি এতিয়া অকণমান ঠিক হৈছে। দিয়া সেইখন নিব নোৱাৰো, বৰষুণ দি আছে। আজি ফুৰিব যাব পৰা নাই তুমি? হা বৰষুণ দি আছে নহয় জীয়া, হা কমিলে নিম হা। ই মানে বৰষুণত নামে, কালি পানীত নমাই দিছোঁ, আজিও নামে। এইয়া কান্দি কান্দি এতিয়া অকণমান ঠিক হৈছে। এইটো বছৰৰ ফাৰ্ষ্ট বৰষুণ। কালি বাপৰে ইমান ধূলি হৈ গৈছিলে চাৰিওফালে। গুড মৰ্ণিং দেখোঁতো। আৰু এয়া মই ধোচা বনাব লৈছোঁ। MTRৰ ৰেডিমেড পেকেট এটা যে পায়, আৰু এইখন টাৱা ইণ্ডোজ ভেলিৰ হয়। হাজবেণ্ডৰ কিবা অফিচৰ মানে পইণ্টছ পাইছে, তাৰ পৰা কিনি আনিছিলে। কিন্তু যেতিয়া মই মানে ট্ৰাই কৰিলোঁ, ফাৰ্ষ্টতে হোৱা নাই। মানে এইখন কিবা ছিজনিং কৰিব লাগে নেকি অইল আৰু পানীৰে, হয়তো বনাওঁতে বনাওঁতে হ'ব চাগে, কিন্তু আজিতো নহ'ল। পিছত মই উত্তাপাম বনালোঁ আৰু পৰাঠা বনালোঁ। ধোচা ট্ৰাই কৰিলোঁ, নহ'ল, ধুনীয়া লাগি ধৰিছে। পৰঠা বনাইছে, ধোচা গৈ উত্তাপাম বনালোঁ, উত্তাপাম। এতিয়া বনাম বিৰিয়ানী। ইয়াতে আদা নহৰু আৰু বিৰিয়ানী মছলা, দৈ অকণমান, আৰু এনেকৈ মানে নিমখ, তেল অলপ দিছোঁ। তাৰপিছত জিৰা পাউডাৰ, ধনিয়া পাউডাৰ দি অকণমান মানে সানি লৈছোঁ। চাউলটো মই বেলেগকৈ বইল কৰি ল'ম। ইয়াতে মই লং দিম, ইলাচি দিম, দালচেনি এনেকৈ হেৰি দিম, তেজপাত। পুদিনা পাত দুটা আনি দিয়াচোন। পানী দি কিনে মানে মই এইখিনি 4টামান হুইচেল দি কিনে বইল কৰি ল'ম। আৰু ইয়াতে মই ভাত বহাই দিছোঁ, এইখিনি ইয়াতে দি ষ্টিম কৰিম 30 মিনিটছমান, হৈ যাব। আৰু এয়া মই চিকেনটো কুকাৰত 4টামান হুইচেল দি কিনে বইল কৰি লৈছোঁ। তাৰপিছত মই মানে যিখিনি ৰাইচ বইল কৰিছিলোঁ, সেইখিনি মই ইয়াতে লেয়াৰিং কৰিম এতিয়া। As the sun says goodbye. Now throw your hands up if you feel this breeze. Come on.
ৰাইতাও খাবনে? আৰু আছে? টেষ্টি না? ফুকা পৰিছে যে They opened the door. বিৰিয়ানী খাই আছো নেকি যেনে? Run back with his hands tied. This boy was totally on good when her sister boy. noticed he slammed his laptop shut. শ্বেৰখন শকত দিব পাৰি নেকি? শ্বেৰখন? এডজাষ্ট কৰিব লাগিব এখন খোৱা গুড বয় আমাৰ স্মাৰ্ট বেবী আৰু লাঞ্চ কৰাৰ পিছত জিয়ান শুৱে 2 আৱাৰ্ছ মান আৰু ভাবিলোঁ এতিয়া মানে সি শোৱাৰ পিছত মই আৰু জিলমিল ডেণ্টিষ্টৰ তাতে যাওঁ মোৰ মানে এটা RTC কৰাই আছে মানে 2 বছৰমান হ'ল কিন্তু মাজে মাজে বিষায় তো তাৰ এটা পোকেও খাইছে চাওঁ কি কয় মানে ডক্টৰে আৰু জিলমিলৰ মানে আগৰ 3টা দাঁত অলপ একা বেকা আৰু সেইকাৰণে তাইক লৈ গৈ আছোঁ তাই মানে গ্ৰীণ বাছত উঠি খুব হেপী মানে তাই বহুত দিনৰ পৰা কৈ আছিলে মানে গ্ৰীণ বাছত উঠি মানে খুব ভাল পায় আজি মানে পূৰা ভাল পাইছে একদম জিলমিল ফাৰ্ষ্ট গ্ৰীণ বাছত উঠিছে কেঁচা লাগে ভাল লাগিছে আৰু ইয়াত আমি আহি পালোঁ চিজেল ডেণ্টেল কেয়াৰ ধাৰাপুৰত আছে এইখন মই আগতেও বহুতবাৰ আহিছোঁ আৰু ইয়াতে মানে ডক্টৰৰ বিহেভিয়াৰ ছাৰ্ভিচেছ মই বহুত ভাল পাইছোঁ আৰু জিলমিলৰ মানে 2টামান পোকে খাইছে তো তাইৰ মানে ফিল আপ কৰাইছোঁ আৰু মানে হেৰি যিটো তাইৰ আগফালে দাঁতকেইটা তেৰা বেৰা আছে সেইকেইটা মানে কালি আহিব মানে হেৰি ব্ৰেচেছ স্পেচিয়েলিষ্ট কোনোবা ডক্টৰ তো এতিয়া আমি ঘৰত গৈ আছোঁ ঠিক আছে বাৰু ভিডিঅ'টো মই এইখিনিতে শেষ কৰিছোঁ আকৌ এটা নতুন ভিডিঅ' লৈ এইটো সোনকালে ৰূপাম তেতিয়ালৈকে থেংক ইউ